নমস্কাৰ বন্ধু বান্ধৱীসকল, MI এডভান্স ৱৰ্ল্ড নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু সংখ্যক চাকৰিৰ এডভাৰটাইজ লৈ আহিছোঁ, য'ত কোনো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নথকা চাকৰিও আছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে, ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাব আৰু প্ৰতিটো চাকৰিতে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যিসকল নতুন কেণ্ডিডেট বা পুৰণা সকলোকে কৈ দিব বিচাৰোঁ যে যিখিনি সতৰ্কবাণী বুলি লিখা আছে এবাৰ চাই ল'ব, কাৰণ চাকৰিৰ নামত বহুতো ফ্ৰড হয়, পইচা লয়, আপোনালোকে চাই ল'ব। আজি যিটো প্ৰথম জব আহিছে সেইটো প্লেচমেণ্ট জব হিমালয়া মেডিচিন কোম্পানীৰ ফালৰ পৰা আহিছে, য'ত ছুপাৰভাইজাৰ মেল, পেকেজিং মেল ফিমেল দুইটাকে বিচাৰিছে। কোৱালিফিকেশ্যন মিনিমাম 6 পাছ আৰু গ্ৰেজুৱেট হ'লেও কৰিব পাৰিব। চেলাৰী 16,000ৰ পৰা 18,000 পৰ্যন্ত হ'ব। PF ESI এইবিলাক থাকিব। ট্ৰেইনিং কৰাব আপোনালোকক। ট্ৰেইনিঙৰ সময়ত খোৱা বোৱা ফ্ৰী দিব আৰু থকা মেলাৰো ব্যৱস্থা আছে। ইয়াত পুৰুষ মহিলা উভয়ৰে এপ্লাই কৰিব পাৰিব। এই জবটো আহিছে হিমালয়া মেডিচিন কোম্পানীৰ ফালৰ পৰা। যদি আপোনালোকে এই জবটোত এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ বয়স 18 বছৰ তলত হ'ব নোৱাৰিব আৰু 60 বছৰলৈকে কৰিব পাৰিব। ডকুমেণ্ট আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, একপি ফটো। এপ্লাইৰ বাবে কণ্টেক্ট নাম্বাৰ এটা দিছে 7086408814। এইটো HR নম্বৰ হয়। লাষ্ট ডেট হৈছে আপোনাৰ 31/5/2025। ইয়াৰ আগতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব। এটা বস্তু মন কৰিব যে এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ফোন কৰিলে হয়তো প্ৰথম 2-3 বাৰ ৰিচিভ নকৰিলেও তেওঁলোক বহুত বিজি থাকে। আপোনালোকে অলপ ধৈৰ্য সহকাৰে এটা বিভিন্ন বেলেগ বেলেগ টাইমত ফোন কৰি তেওঁক যোগাযোগ কৰিব। নিশ্চয় তেওঁলোকে ফোন উঠাব আৰু তেনেদৰে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আমি আকৌ আহিছোঁ আমাৰ আজিৰ যিটো নেক্সট জব, যিটোত কোনো শিক্ষাগত অৰ্হতা নাথাকিলেও কৰিব পাৰিব। এইটোৰ যিসকলৰ পঢ়া শুনা নাই তেওঁলোকে যদি কিবা কাম কৰিম বুলি ভাবি আছে আৰু চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে সুখবৰ। শিক্ষা নথকাসকলৰ বাবে চাকৰি খবৰ 2025। গুৱাহাটী আমিনগাঁৱত ইৰিছ মেডিচিন কোম্পানীত মুঠ 50টা পদ খালী হৈছে। পদসমূহ পেকেজিং আৰু ছুপাৰভাইজাৰ। লাষ্ট ডেট 20 মে 2025। দৰমহা পেকেজিং 8 ঘণ্টাত 14,000 টকা আৰু 12 ঘণ্টাৰ 16,000 টকা। ছুপাৰভাইজাৰ 8 ঘণ্টাত 16,500, 12 ঘণ্টাত 18,500। ছুপাৰভাইজাৰত ট্ৰেইনিং দিয়া হ'ব। আপোনালোকে যেতিয়া তাত যাব, জইন কৰাৰ পিছত আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰিব। আৰু এই চাকৰিটোত যেতিয়া আপোনালোকে জইন কৰিবলৈ যাব, তলত যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে, আগতীয়াকৈ যোগাযোগ কৰিব লাগিব। 8638341044 নম্বৰটোত আপোনালোকে যোগাযোগ কৰি যাব। এটা সাৱধানবাণী আকৌ এবাৰ মই কৈ দিছোঁ, আমি যিবিলাক চাকৰি এডভাৰটাইজ কৰোঁ বিভিন্ন ধৰণৰ ৱেবছাইটৰ পৰা আমি টানি আনো। হয়তো ইয়াত কোনোবাই আপোনালোকক চাকৰি সংক্ৰান্তত পইচা পাতি বা বিভিন্ন ধৰণৰ কিবা ধন বিচাৰিব পাৰে। আপোনালোকে সেইখিনি চাই চিতি ল'ব আৰু যদি ইয়াৰ পৰা আপোনালোকৰ কিবা ক্ষতি হয় তাৰ বাবে আমি দায়ী নহয়। তথাপিও আপোনালোকক এবাৰ সকীয়াই দিলোঁ, কাৰণ আজিকালি বহু ধৰণৰ ফ্ৰড চলি থাকে। তেওঁলোকে এডভাৰটাইজত দিয়া মতে ডাইৰেক্ট জইনিং চলি আছে, অহাৰ দিনৰ পৰাই কাম কৰিব পাৰিব বুলি কৈছে। গতিকে আপোনালোকে এইখিনি চাকৰি এপ্লাই কৰিলে কৰিব পাৰে। ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব, এনেধৰণৰ জবসমূহৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে। সকলোকে শেষত ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।